কবিতাৰ শিৰোনামা হৃদয়ৰ শব্দ কবি আৰু আবৃত্তিকাৰ সৈয়দ মেহবুব জামান। হৃদয়ৰ শব্দ 63। তোমাক মই তেতিয়ালৈকে সুৰিম যেতিয়ালৈকে পৃথিৱীত বৰ্তি থাকিব ফুল। তোমাক মই তেতিয়ালৈকে সুৰিম যেতিয়ালৈকে পৃথিৱীত বৰ্তি থাকিব গীতবোৰ। তোমাক মই তেতিয়ালৈকে সুৰিম যেতিয়ালৈকে পৃথিৱীত বৰ্তি থাকিব সুগন্ধিবোৰ। তোমাক মই তেতিয়ালৈকে সুৰিম যেতিয়ালৈকে কোৰাণ হাদিছত বৰ্তি থাকিব বেহেস্তৰ অস্তিত্বৰ অমল বাণীবোৰ। তোমাক মই তেতিয়ালৈকে সুৰিম যেতিয়ালৈকে দেহৰ পৰা পৃথক নহ'ব প্ৰাণ সৰ্বস্ব। তেতিয়ালৈকে তোমাক মই সুঁৱৰি থাকিম। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, কোনো কাৰো নিজৰ নহয় আৰু এন্ধাৰৰ কোলাত মূৰ থৈ নামৰ কাব্য সংকলন দুখনৰ পাছত এয়া আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ তৃতীয় কাব্য সংকলন হৃদয়ৰ শব্দৰ পঠিত। এই সংকলনত সন্নিৱিষ্ট কৰা কবিতাসমূহৰ একাংশ মোৰ প্ৰকৃত নামেৰে আৰু একাংশ বাবু ইংটিছ ছদ্মা নামেৰে দৈনিক বাতৰি কাকত, এদিনৰ সংবাদ, আজি, মাহেকীয়া বাৰ্তালোচনী, গ্ৰাম্য চেতনা আৰু শ্ৰীময়ী কৌস্তুভ জোনাকৰ কথা, গজালি, স্বাধীনৰ বসন্ত সম্ভাৰ, উদ্যান আদি আলোচনীৰ উপৰিও দৰং জিলা সাহিত্য সভাৰ পত্ৰিকাত বিভিন্ন সময়ত ইতিপূৰ্বে প্ৰকাশ